সাধু কথাৰ জোনবাই। হাই ফ্ৰেণ্ডছ, এয়া হৈছে গুৱাহাটী বেলতলাৰ লক্ষী মন্দিৰত হোৱা দুৰ্গা পূজাৰ দৃশ্য। আমি এনেকৈ 10টামান বজাত ওলাই আহিলোঁ আৰু এতিয়া এনেকৈ গৈ আছোঁ। ভিডিঅ'টো শেষলৈ চাব। বেলতলাৰ দুৰ্গা পূজাৰ দৃশ্য আপোনালোকক যিমান পাৰোঁ ভালকৈ দেখুৱাম। বাকী ভিডিঅ'টো চাই আপোনালোকে এনজয় কৰক। মা দুর্গা মহামায়া আয় গোখানি, দুর্গতি নাকিনী আয় মঙ্গলকারিণী। মা দুর্গা মহামায়া আয় গোখানি, দুর্গতি নাকিনী আয় মঙ্গলকারিণী। তুরকি হয়ায় শিৱ গৰিলে, আকাশৰ দেৱগণে পুষ্প বৰষিলে, আকাশৰ দেৱগণে পুষ্প বৰষিলে। চন্দ্ৰযান 1 আৰু 2 বিফলতাৰ গভীৰ দুখ। তথাপি চন্দ্ৰযান 3লৈ এক নতুন উদ্যম নাম ৰাখিছে মহাকাশ গৱেষণা সমিতিৰ নেতৃত্ব লোৱা বিক্ৰম ছাৰভাইৰ নামেৰে বিক্ৰম লেণ্ডাৰ। বিক্ৰমৰ বুকুত প্ৰজ্ঞান, স্বয়ংচালিত প্ৰজ্ঞানে বিশ্ববাসীক দিব চন্দ্ৰপৃষ্ঠৰ নতুন খবৰ। সাধু কথাৰ জোনবাই। জোনবাইক বিচাৰি মেঘৰ বুকু ফালি বিক্ৰমৰ যাত্ৰা। জোনবাইৰ পাতত কত ৰঙৰ খেলা, অলেখ তৰাৰ মাজেৰে আমাৰ সপোনৰ যাত্ৰা। জুলাইত আৰম্ভ হোৱা বিক্ৰমৰ যাত্ৰা 23 আগষ্টৰ আবেলি 6:03 চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত অৱতৰণ কৰোৱা হয়। দক্ষিণ মেৰুত অৱতৰণ কৰা চন্দ্ৰযান 3য়ে বিশ্ববাসীক চমকাই দিলে। কিয়নো চন্দ্ৰযান 3 দক্ষিণ মেৰুত অৱতৰণ কৰা বিশ্বৰ একমাত্ৰ যান। অৱতৰণৰ পাছতেই পোৱা বাৰ্তাত দেশবাসী হৈ পৰে অভিভূত, গৰ্বিত। বিক্ৰমে বুকুৰ মাজত লৈ যোৱা প্ৰজ্ঞানে এতিয়া চন্দ্ৰৰ বুকুত কৰিব অনুসন্ধান। তাকে লৈ বিশ্ববাসীৰ চকু ভাৰতৰ ইছৰোৰ ওপৰত। పంచసాయకం అమన్యులింపనాయకం సుధామయూఖరేఖయా విరాజమాన శేఖరం మహాకపాలి సంపదే శిరోజకాలమస్తు. शुद्ध्याय दिगम्बराय শিৱ গৰিলে, আকাশৰ দেৱগণে পুষ্প বৰষিলে, আকাশৰ দেৱগণে পুষ্প বৰষিলে।